আমাৰ সেন্সাস অপাৰেশনৰ বিষয়ে প্ৰেছ কনফাৰেন্সৰ কাৰণে আপোনালোকক মাতি আনিছোঁ যাতে আমাৰ এই ডিষ্ট্ৰিক্টত সেন্সাসৰ বিষয়ে অলপ অৱগত আপোনালোকে কৰিব পাৰে। এতিয়া প্ৰথম কথা হ'ল আপোনালোকে জানে আমাৰ 2 তাৰিখ কালিৰ পৰা 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে আমাৰ সেল্ফ সাৰ্ভে হ'ব। এই সেল্ফ সাৰ্ভে নিজেই সিটিজেনে নিজেই নিজৰ তথ্যটো দাঙি ধৰিব পাৰিব। আৰু সেইকাৰণে আমাৰ এতিয়া কালিৰ পৰা এটা ৱেবছাইট এটা খুলিব, ৱেবছাইট URL খুলিব। সেইটো হ'ল আপোনালোকে ইয়াত se.census.gov.in তাতে খুলিলে আপোনালোকে গোটেইখিনি পাই যাব। তাতে 34টা নম্বৰৰ পইণ্ট থাকিব, যেটো আপোনাৰ প্ৰযোজ্য। এই প্ৰযোজ্যখিনি আপোনালোকে তাতে সোমাই দিব লাগিব। আৰু এই ফ্লো চাৰ্টটো মই অমুকি কম ইয়াতে সেল্ফ এনুমেৰেশ্যন হৈছে এইটো আমাৰ জনগণৰ কাৰণে এক প্ৰক্ৰিয়া য'ত নাগৰিকে নিজেই নিজৰ ইনফৰমেশ্যনটো দিব পাৰিব। আৰু সেইটো নহয় যে আপুনি নভৰালে আমাৰ আপুনি থাকি যাব, এইটো নহয়। আৰু 17 তাৰিখৰ পৰা আমাৰ ইনিউমাৰেটৰসকলে ঘৰে ঘৰে গৈ পেলাই ইনুমাৰেশ্যনটো কৰিব। আৰু তেতিয়াই আপুনি যেতিয়া সেল্ফ এনুমাৰেশ্যন কৰিব এটা ID জেনেৰেট হয়। সেই আইডিটো আপোনালোকে সেই ইনুমাৰেটৰটো দেখুৱাব লাগে। যদি কিবা ফিগাৰটো অমিল হৈছে তাতে চেক কৰাৰ আৰু সুবিধাটো আছে। এইখিনি আপোনালোকৰ সেইকাৰণে প্ৰথমে আমি চিম্পল এটা প্ৰচেছটো আপোনালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথমে আপুনি ac.census.gov.in খুলি ল'ব। খোলাৰ পিছত ইয়াতে 2 নম্বৰৰ আহিব, এণ্টাৰ দি হেড অফ হাউচ হোল্ড নেম, 10টা ডিজিট মোবাইল নম্বৰ, ইমেইল ID অপশ্যনেল। এইটো ভৰাব লাগিব, নেম অফ দ্য হেড অফ হাউচ হোল্ড। কিন্তু হেডটো এইটো পিছত চেঞ্জ কৰিব নোৱাৰে। এইটো চেঞ্জ কৰিব নোৱাৰে। এইটো ওৱান্স আপুনি হেডটো যদি বাছনি কৰিলে তেতিয়া আপুনি চেঞ্জ কৰিব নোৱাৰে। এইটো only one mobile number should be used per household on registered. The same cannot be used for any other household. এটা হাউসহোল্ড কাৰণে এটা মোবাইল নাম্বাৰ আপুনি ল'ব লাগিব। বেলেগ হাউসহোল্ডৰ কাৰণে আপুনি মোবাইল এই মোবাইলটো আপুনি ইউজ কৰিব নোৱাৰিব। 3 নম্বৰত আহিলে আপোনাৰ লেংগুৱেজটো আপুনি বাছনি কৰিব লাগিব। আপুনি কি লেংগুৱেজটো এইটো বেছি ভাল পায়। তাৰপিছত আপুনি তাতে সিলেক্ট লেংগুৱেজ কৰিব। লেংগুৱেজো পিছত আৰু চেঞ্জ কৰিব নোৱাৰে। তাতে অপশ্যনত আহিব যিখিনি লেংগুৱেজ পাব এইটো আপোনালোকে দিব। সিলেক্ট প্ৰেফাৰ্ড লেংগুৱেজ এণ্ড এণ্টাৰ OTP চেণ্ড টু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। তাৰপিছত 4 নম্বৰত আহিলে প্ৰভাইড লোকেশ্যন ডিটেইলছ। সিলেক্ট ডিষ্ট্ৰিক্ট, এণ্টাৰ পিন, ভিলেজ, টাউন, লোকেলিটি। এইটো আপুনি তাতে ভৰাব লাগিব 4 নম্বৰত। তাৰপিছত 5 নম্বৰত আহিব লোকেট ইউৰ ৰেচিডেন্স অন মেপ। তাতে এটা ৰঙা এটা আহে, সেইটো আপুনি একজাক্ট হেৰিটো আপুনি ভৰাব। আপোনাৰ যোনখিনি যিটো এৰিয়াত আপোনাৰ ঘৰ আছে এইটো আহিব। আজিকালিতো মোবাইলত সেই GPS-ৰ জৰিয়তে নিজে নিজে আহি যায়, সেইটো প্ৰব্লেম নাই। আপুনি যিটো জেগাত আপুনি কৰিছে আপুনিতো নিজৰ ঘৰৰ পৰাই কৰিলে সেইটো আহি যাব। যদি হয়, drag the red marker on the map to identify your exact residential building and confirm location. 6 নম্বৰত আহিছে complete the questionnaire. মই যে কৈছিলোঁ যে 34টা নম্বৰ কুৱেশ্যনিয়াৰ তাত থাকিব। এই কুৱেশ্যনিয়াৰটো আপোনালোকে fill in the house listing and housing census questionnaire guided by the tool tips আৰু essential information notes তাতে আপোনালোকে দিব পাৰিব। এইটো 33টা। এইটো চিম্পল এটা আপোনাৰ কি আছে কি নাই এইখিনি আছে। আপুনি পানী যদি আছে পানীটো কি ধৰণৰ, ৱালটো কেনেকুৱা ধৰণৰ, প্লাষ্টাৰো আছে নে কিবা আছে, এনেকুৱা অপশ্যন আছে। এই অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত 7 নম্বৰত প্ৰিভিউ এণ্ড ৰিভিউ। ইউজ দ্য প্ৰিভিউ স্ক্ৰীন টু চেক অল এণ্টাৰ ডাটা। আপুনি ডাটাটো এণ্ট্ৰি কৰাৰ পিছত ক'ৰবাত ভুল হৈছে নেকি আপুনি এইটো প্ৰিভিউ কৰিব পাৰে, ৰিভিউও কৰিব পাৰে, আপুনি চেঞ্জো কৰিব পাৰে। আনটিল আপুনি ছাবমিট নকৰালৈকে এইখিনি আপুনি কৰিব পাৰে। and you can edit entries, save a draft to submit later or submit finally. আপনি সেইদিনাও কৰিব পাৰে, নহলে ড্ৰাফটটো সেভ কৰি পেলাই আপুনি থব পাৰিব।
8 নম্বৰত হৈছে মানে ক্লিক ফাইনেল সাবমিশন টু লগ ইউৰ ডেটা টু নো চেঞ্জেছ কেন বি মেড আফটাৰ ফাইনেল সাবমিশন সেইকাৰণে ফাইনেল সাবমিশন কৰাৰ লগে লগে আপুনি একো কৰিব নোৱাৰিব তাৰপিছত 9 নম্বৰত জেনেৰেশ্যন অফ দ্য আইডি এচি আইডি এটা জেনেৰেট হ'ব তাৰপিছত সাবমিট কৰাৰ পিছত জেনেৰেট হ'ব আপন সাবমিশনে ইউনিক 11 ডিজিট এচি আইডি প্ৰেফিক্স উইথ এইচ is generated and sent via SMS and email if provided. Email নহলে আপোনাৰ SMS ত আহি যাব ইনিউমাৰেটৰ ভিজিট হ'ব এতিয়া 17 পৰা আপোনাৰ যেটো মানে ইনিউমাৰেটৰটো গাঁৱত যাব তেতিয়া when a census enumerator visits your home share your SCID with him or her তেতিয়া সেই আইডিটো শেয়াৰ কৰিলে আপুনি কি ভৰালে এটো গম পাই যায় ID machine outcomes if SD machines matches with an existing record details are confirmed and submitted if not enumerator will collect data address যদি হেতু ভুল হৈছে তথাপিও এটো enumerator এটো চেঞ্জ কৰিব পাৰে এটো এডিট কৰিব পাৰে আৰু নতুনকৈ আনি পেলে হেতু কৰিব পাৰে তো সেইখিনি মানে সেইখিনি কাৰণে আমি এতিয়া যেটো কালিৰ পৰা হ'ব আপোনালোকক এই মানে সিম্পল প্ৰসেস এই প্ৰসেসটো যাতে আপোনালোকে এই প্ৰিন্ট মিডিয়া হওক আৰু ইলেক্ট্ৰনিক মিডিয়া হওক আপোনালোকক আজি ইয়াতে মাতি আনা হৈছে আমি যাতে মানে আমাৰ ডিস্ট্ৰিক্টত মানুহবিলাকে যাতে সহায় কৰে বা নিজে সহায় কৰে বা এনিউমাৰেটৰ সহায় কৰে সেইখিনি বস্তুটো আমি মই অলৰেডি হেতু বিষয়ে আমাৰ বিসিডিসি চেয়াৰম্যান বিলাকক মই ইয়াত মাতি আনি পেলাই এবাৰ এৱাৰনেছ কৰিলো ইহঁতে নিশ্চয় গাঁৱত কৰিব মই দিছিলো অলৰেডি কৰিছে চাগে আৰু আমাৰ এনিউমাৰেটৰ ট্ৰেনিং বিলাকো মানে প্ৰায় কমপ্লিট হৈছে অকল বিজনেট অলপ বাকি আছে বাকি আমাৰ সিডলি সাৰ্কেল আৰু বেংকৰ সাৰ্কেলটো কমপ্লিট হৈছে বিজনেট আৰু দুদিনমান আছে নেকি দুদিনমান আছে 27 পৰা হৈছিল 6 দিন মানে তাত ৰখা হৈছে গতিকে সেইখিনি আপোনাৰ কিবা সুধিব লাগিলে সিম্পল বস্তু ঘৰ নম্বৰটো ইয়াত ঘৰ নম্বৰ মানে নিজে নিজে ওলাই আহিব এইটো বস্তু নম্বৰ মানে সেন্সাসৰ নম্বৰ বেলেগ থাকিব এইটো বেলেগ আইডিয়া আহিব না আপোনাৰ যিসকল মানুহ ধৰি লওক মহিলাৰ মানুহ শ্ৰীৰামত ভাড়া থাকে এই মানুহখিনি ভাড়াতীয়া মানুহখিনি ইয়াতে সেন্সাসত এতিয়া সেইটোৱে হৈছে এতিয়া মানে চেঞ্জ কৰিব নোৱাৰি বুলি কৈছে আমি য'ত আছে তাতেই দিব লাগিব ময়ো এতিয়া ইয়াতেই দিব লাগিব কথাটো সেইটোৱে মানে মই এটা প্ৰশ্ন কৰিছোঁ ফাইনাল সাবমিশন নাম্বার 8 হয় এটা ফাইনাল সাবমিশন যেগুলো নিজে বলে করি পরবর্তী মিস্টেক কিভাবে রই হয় যেগুলো কইছে তার 9 নম্বর যেগুলো আছে যদি এটা সাবমিশনটা ফাইনাল কৰি দিয়ে তার নিজে বলে এটো এডিট কৰিব নোৱাৰে বা একো কৰিব নোৱাৰে হয় যদি তাত গুৰুতৰ কিবা ভুল হৈ গৈছে হয় এইটো বুজনি কৰাৰ কাৰণে আপোনালোকৰ ৰিপ্ৰেজেন্টেটিভ তেওহে সেই ইনুমাৰেটৰ নতুনকৈ ল'ব পাৰে বুলি কৈছে হয় আপোনালোকক জনাব কেনেকৈ যে মোৰ সাবমিট কৰোতে মোৰ মিস্টেক হৈ গ'ল এইটো কাক জনাব নহয় সেইটো ঘৰত যাব না সেই মানুহৰ ঘৰত নিজে সেলফ ইনফরমেশন কৰিলে ঘৰে যাব না ইনুমাৰেটৰ আপুনি সেলফ ইনুমাৰেটৰ নকৰিলেও একো কথা নাই ইনুমাৰেটৰ নিজৰ কাম যাবই মানে আগত কামটো সময়খিনি বচোৱাৰ কাৰণে আমি কৰিব আপুনি নকৰিলে একো কথা নাই এইটো নহয় যে ইনুমাৰেটৰ আপুনি কৰাৰ লগে লগে ইনুমাৰেটৰ নাযাব ই যাবই মানে দুটা কৰিছে দুটা আমি মই নিজে ভাগে মোৰ কৰি দিম কৰি দিয়াৰ পিছত হয়তো দেখা গ'ল মোৰ অনিচ্ছাকৃতভাৱে কিবা এটা হয় থাকিব কিন্তু তেওঁ যেতিয়া আহিব এইটো তেওঁ যেতিয়া এইটো আকৌ খুলি চাব এই আইডি নাম্বাৰ মতে যেতিয়া তো অলৰেডি ক্ৰিয়েট হৈ যায় এই কাৰণে এসি আইডি যে ইয়াত ক্ৰিয়েট হ'ব এইটো কৈছে যে এইটো দেখুৱাবলৈ কৈছে যে মানুহে যেতিয়া ইনুমাৰেটৰ যাব তেতিয়া দেখুৱাব কৈ আছে এইকাৰণে মানে একটু সেন্সাসটো এনেকুৱা কৰিব বিচাৰিছে আজি যে মানে যিজন সেন্সাস যাব ঘৰত তেখেতে দীঘলীয়া সময়টো তেওঁ দিব কাৰণে আগতীয়াকৈ তেওঁ যদি প্ৰিলিমিনাৰী অলপ ভুল হলছ দি দিয়ে তেওঁ মানে কি খুব দৌৰিকা যিটো হয় আধা ঘণ্টা তেওঁৰ লাগিল হয় এইটো তেওঁৰ 10 মিনিটতে তেওঁ ভুলটো হ'ব নালাগে নিজৰ ইনফৰমেশনটো ইমান কেতিয়াবা এনেকুৱা হয় না যে আঙুলিটো মাৰিব যদি কৰবাত কিবা এটা হৈ যায় মিষ্টেক সেইখানে আপোনাৰ 15 দিন আছে নহয় আপুনি কালি কৰিলে তো কালি সাবমিট কৰিব লাগে বুলি নাই এড ৰিভিউ কৰিব পাৰিব প্ৰিভিউ কৰিব পাৰিব তাৰ পিছত আপুনি সাবমিট কৰিব এই বস্তু মই এই কাৰণে জানিব লৈছা ভালকে কিছুমান মানে হয়তো দেখা ভয়তে নহয় কিবা ভুল হৈ গ'লে বা
পিছত কি হ'ব এতিয়া ধৰক তোমাক যদি মই কৰিব কিয় বা কৰি লওঁ তোমাক ভুলেও কোনো কথা নাই তোমাৰ ঘৰত সেন্সাস বিষয়ে আহিবই আৰু তোমাৰ হিটো যদি অলপ তুমি ভুল কৰিলে তো কাৰেকশ্যন এই বস্তুটো মানে মই অলপ ভালকে জানিম হয় হয় আমি আমাৰ মনতে যদি কনফিউজ থাকি যায় তেতিয়া মানুহ সেইটোৱে স্যার আমার একটা কথা 5 নম্বর যেটো লোকেশনটো বাক কৰিব দিছে ৰিমোট এৰিয়াত ইন্টাৰনেট প্ৰবলেম এটো মানে কেনেকৈ হ'ব ইণ্টাৰনেট প্ৰব্লেমটো আমাৰ ইয়াতো হেৰি শ্বেডো এৰিয়া বুলি কয় শ্বেডো এৰিয়াটো নাই দেখোন শ্বিলঙত শ্বেডো এৰিয়া নাই এই আমি ইলেকশ্যনৰ গম পাওঁ না 4G 5G নেটৱৰ্ক পালে পাই এইটো হৈ যায় স্যার আৰু 17 তাৰিখৰ পৰা স্যাৰ 15 ছেপ্টেম্বৰলৈকে হ'ব স্যাৰ হাউচ লিষ্ট হাউচ লিষ্ট